ৰিজাল্ট দিলে ৰিজাল্ট দি থৈ মোবাইলটো খুচৰি চালো হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালে চাগে? পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ। এয়া পূৰা সাজি কাচি ওলাই আহিছোঁ, যিহেতু সেইকেইদিনত মানে ৰাস পাতিব কৈছিলোঁ, তাত দেখাইছিলোঁ আপোনালোকক ভিডিঅ'টো। আজি তালৈকে যাওঁ বুলি শৰাই লৈ আহিছোঁ। সেইফালে মানে ছাইডত থৈ দিছোঁ। তাত আছে মগুমা, এয়া বেটি আৰু হেমন ওলাইছে। বলক তেন্তে গৈ থাকোঁ, তাত গৈ লগ পাইছোঁ। এইফালে গৈ আছোঁ। কালি ৰাতি আহিছিলোঁ বাৰু, যোৱাকালি দিনাখন ভিডিঅ' কৰা নহ'ল, কৰিছোঁ বাৰু ইমান এটা অলপমান কৰি থৈ দিছোঁ। আপোনালোকক দেখাই দিম বাৰু ৰাতি পৰিৱেশটো কেনেকুৱানো আছিল। এইফালে চাওক, আমি গৈ আছোঁ এতিয়া। মানে আজি যিহেতু পূৰ্ণিমা হয়, মঙলবাৰ আজি, পূৰা মানে চাইডে চাইডে দোকানে দোকান। ৰাতি বেছি ভাল হয়। এইফালে মানে পূৰা মানে গাড়ী কিবাকিবি ষ্টেণ্ড বনাই থৈ দিছে ছাইডত। এইফালে চাওক, ছাইডৰ দোকানখন মানে তাতে কিবাকিবি খেলাই থাকে। এয়া দোকান, পূৰা মানে দোকানে দোকান। এইফালে দোকান, এইফালে দোকান। এয়া আমি পালেহি। এইফালে চাওক, পূৰা মানে দোকান। এয়া চাওক, আকৌ মানে বস্তু আনি নমাইছেহি। এইফালে মানে পাত পঢ়ি আছে ছাইডত। এইফালে চাওক, মানে মূৰ্তি ধুনীয়াকৈ সজাই থৈছে। সকলোৱে আহি ইয়াত ধূপ চাকি বন্তি জ্বলাই থয়। আৰু এইফালে আছে ভূপেন হাজৰিকাৰ মূৰ্তিও সজাই থৈছে ধুনীয়াকৈ। আৰু ছাইডত পানীৰে ৰাতি মানে কাৰেণ্টৰে লাইট চাইট লগাই কাৰণে ধুনীয়াকৈ পানী ওলাই থাকে। হাঁহ আছে, গড় আছে, গড়ৰ মুখৰ পৰা আৰু হাঁহৰ মুখৰ পৰা পানী ধুনীয়াকৈ ওলাই থাকে। এইফালে ছাইডত আছে তামোলৰ পুলি আৰু নাৰিকলৰ পুলি, ফুল আদি অন্যান্য বস্তুৰে ইয়াত সজাই কিনে ধুনীয়াকৈ থৈ দিছে। দেখি কিবা এটা ভাল লাগিছে। আহিব পাৰিব আপোনালোকে। 11 নৱেম্বৰলৈকে আছে। এতিয়াও 2-3 দিন হৈছেগৈ আৰু এতিয়া। এইফালে চাওক, ধুনীয়া ধুনীয়া মূৰ্তি সজাই কেনে থৈ দিছে। যিহেতু বেলেগে চাকৰি পাম বুলি আশা কৰি থৈ দিয়ে, তাকে দান দিছে। এইবিলাক দানৰ কাৰণে মানে আগদিহে। যিহেতু গোপী কৃষ্ণৰ নৃত্য ৰাউণ্ডকৈ মানে ধুনীয়াকৈ সজাই কেনে থৈ দিছে। এইফালে মানে যোনে মানে ৰাসত মানে দিম বুলি দানৰ হেৰি মানে থৈ দিয়ে, এইবিলাকে মানে সজাই কেনে থৈছে। ছাইডত কংস কাৰাগাৰ, এইফালে মানে পূৰা গেট চেট লগাই ধুনীয়াকৈ থৈ দিছে। এইফালে গকুল গমন, এইফালে ধুনীয়াকৈ মানে ওপৰত সজাই কেনে থৈ দিছে। পুতনা বধ ধুনীয়াকৈ হৈ আছে চব। এইফালে মানে ৰাউণ্ডকৈ আছে, বহুত দীঘল হ'বগৈ। মই আপোনালোকক নেদেখাওঁ, জানেই কোনে কোনে মানে হেৰি কৰি থৈ দিয়ে। নেযাওঁ, হৈ গ'ল। এইফালে চাওক, চহৰণ আছে। এইফালে চাওক, কিমান ধুনীয়া দেখিছে। মোহনা ল'বলৈ পাল পৰিছে। এইফালে মানে এই দিনত ইমান মানুহ নাই, যিহেতু আজি সকলোৱে মানে চাকি বন্তি মাম কিবাকিবি মানে দিবলৈ আহিছে, এনেকৈ দেখাইছে। এইফালে মানে ধুনীয়াকৈ নাৰিকল গছ আৰু তামোল পুলি এইবিলাক মানে চিন আছে। আপোনালোকে আহিব পাৰিব, যিহেতু নৱেম্বৰ 11 তাৰিখলৈকে আছে। নাচি দিছা নেকি? অঁ, এইটো এইফালে বেটিয়ে মানে পূৰা হৈ আছে। আমি এতিয়া ভিতৰত সোমাই আহিছোঁ দেই। পিছত কৰিব। এইফালে চাওকচোন, সকলোৱে চাকি বন্তি ধূপ চাকিৰে ইমান ধুনীয়াকৈ জ্বলাই থৈছে। দেখিয়ে কিবা এটা ভাল লাগিছে। আমি যিহেতু নামঘৰৰ পৰা শৰাইখন লৈ গৈছিলোঁ, জ্বলাই মেলি
দূৰ দূৰণিৰ পৰা মানুহ আহি এইফালে আগফালে চাওক কিমান ধুনীয়াকৈ চাকিখিনি লগাই কেনে থৈ দিছে। দেখি কিবা ভাল লাগিছে। আমিও এগছ লগালোঁ বাৰু সকলোৱে। এয়া আমাৰ সেয়া চেয়া কাঢ়ি কৰি হৈ গ'ল। এতিয়া যাওঁগৈ আৰু যিহেতু শৰাই লাগিছিল শৰাইখন দি ল'লোঁ। ইমান ধুনীয়া লাগিছে। সকলোৱে মানে আশীৰ্বাদ কৰিছে মনৰ বাচ্ছা পূৰণ হ'বৰ কাৰণে। এইফালে প্ৰসাদ লৈ আছে। অলপ আমি ফটো চটো লৈ লৈছোঁ। ককা এজনক লগ পালোঁ। এইজন ককা হাই এটা কৈ দিয়ক। হাই দি দিয়ক। হাই এটা দি দিয়ক। আজি প্ৰথম দেখিছোঁ দেই। চিনাকি হ'ম আৰু পাছত। আৰু আপোনালোকক যিমানখিনি পাৰিলোঁ দেখাবলৈ দেখাই দিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব শেষত। যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এইফালে হেমনে মানে পূৰা হেৰিকৈ জপজংকৈ আহিছে দেই। আমি বেটিমে অলপমান ওলাই গৈ আহিছোঁ আৰু এতিয়া যাওঁগৈ অলপমান মানে ঘূৰোঁ আৰু তাৰপিছত ঘৰলৈ যামগৈ। এইফালে চাওক কি ধুনীয়া ধুনীয়া মণিহাৰী দোকান। এইফালে কাপোৰ কাণতলৈকে আহিছে বাৰু। এইফালে চাওক আগলৈ আছে বাৰু আগলৈ দেখাই থাকিম। এতিয়া কিবা এটা লৈ লওঁ। এইফালে চাওক মানে পূৰা ধুনীয়া ধুনীয়া বেগ আনিছে। এইফালে চপ্পল বেটিৰ কাৰণে চপ্পল এযোৰ চাওঁ বুলি ভাবিছোঁ। দাম দৰ মিলাই ল'ম বাৰু। গমেই নাপাম এতিয়া। আমাৰ দৃষ্টি উৎপাত কৰিছে এয়া ধুনীয়া ৰেষ্টুৰেণ্টত সোমালোঁ। কিবা এটা খাই লওঁ বুলি ম'ম'কে খাই লওঁ আৰু অকল 4টা দিছে। হাফ প্লেট অকল 4টা দিছে মুখে। এজনী উৎপত্তি আছে। হাই কৈ দিয়া। হাই কৈ দিয়া। হাই এটা দি দিয়া। মনে বহিছে। কি খাবা? ভাত খাইছোঁ। একো নাখাম হ'ব। ভাল বস্তু এটা দেখাই দিছোঁ দেই। এইখিনি চাওক চিনি পাইছে কিনো বস্তু হয়। মানে যোৱাকালি পাৰিছিলে দেউতাহঁতি। তাকে ইয়াত আজি বইল কৰি কাৰণে ইয়াতে মানে ৰ'দত দি দিছে। যিহেতু ঘৰত ইমানটা ৰ'দ নপৰে। এইফালে চাওক ৰ'দ পৰি আছে। এইখন আমাৰ পথাৰখন। মই পথাৰখন দেখাই থাকোঁ দেই আপোনালোকক। এইফালে হেমন বহি আছে। মানে হেমনে আজি কিবা এটা কথা ক'বলৈ দিম আপোনালোকক কৈ দিব। এতিয়া গধূলি সময় 3:30মান বাজিলে নেকি। আমি তাৰ পৰা আহিলোঁ মন্দিৰৰ পৰা। যিহেতু ৰাসত গৈছিলোঁ। ৰাসৰ পৰা আহিলোঁগৈ। সেয়া চাহ কাঢ়ি মেলি আহিলোঁগৈ। ভগৱানক মানে মানে আশীৰ্বাদ বিচাৰিলোঁ যাতে আমাক ভালে কুশলে থয়। আমাৰ হেমনে এই 3rd গ্ৰেডৰ মানে কি কয় এক্সাম দিছিলে। কেনেকুৱা হ'ল আপোনালোকক অলপমান জনাই দিওঁ ভাবিছোঁ তাৰ মুখৰ পৰা। আগত মই কথা ক'ব দিম আজি দেই। কৈ দিয়া। কথা ক'ব লাজ লাগে কৈছে। মোৰ হ'লে লাজত নালাগে দেই আজিকালি। পূৰাপূৰি কৰি দিওঁ আজিকালি। সেইটো ভাল নে বেয়া নে আপোনালোকক জনাই দিওঁ ভাবিলোঁ। তাকে এতিয়া ক'বলৈ দিওঁ। আমি বাৰী এচুকনত আহি লৈছোঁ। যিহেতু কথাকেইটা ক'বৰ কাৰণে আপোনালোকক। এতিয়া কৈ দিয়া। সকলোৱে বোলে ৰিজাল্ট দিলে। তাকে বোলো মই চাওঁচোন। গৈ থৈ মোবাইলটো খুচৰি চালোঁ। বোলে তুমি বোলে নট কোৱালিফাই নহয়। ভালে আহিলে। কি ক'বা ন। এতিয়া যিহেতু ভগৱানে আমাক চকু মেলি নেচালে। সকলোৰে কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন। ৰিজাল্টটোনো কেনেকুৱা হৈছে। আমাৰ যিহেতু ছাৰৰ ভাগৰ নট কোৱালিফাইড আহিলে বোলে 5 নম্বৰ আহিলে বোলে। কিমান দুখৰ কথা। দুখৰ আলৈ দিলে হৈছে। কি ক'ম আৰু এতিয়া নিদিলে আৰু হয় নাই। দিছিলোঁ মানে ইমান মানুহে পৰীক্ষা দিছে যে ক'তনো আমি আৰু ক'ত পাম। হাজাৰ মানুহ 26,000ৰ ভিতৰতনো কোনো পাছ হ'ব। আৰু কিমান বা ভাল মানে ল'ৰা ছোৱালী আছে। কিমান বা ভাল ৰিজাল্ট কৰিছে। আমাৰ নিচিনাবিলাক ক'ত পাব। হয়তো এনেকৈ চেষ্টা কৰি থাকিলে পাছত পাবও পাৰে নাজানো। তথাপিও চেষ্টা আকৌ কৰি চাব দিম পাছলৈ নে কি। হয় বাৰু চেষ্টাৰ অসাধ্য একোৱে নাই। আপোনালোকে সহায় কৰিব যাতে আশীৰ্বাদ কৰিব। আমি
মানে হেমনে মানে ভাল মানে চাকৰি এটা পাওক তাকে কামনা কৰে সকলোৱে এইবিলাকে কৰে ন কি কৰিবা গুচি গ'ল লাষ্টত সামৰণিটো মোকে মাৰিবলৈ দিলে আজি প্ৰথমবাৰ বোলো মোক দুটামান কথা কওঁ বুলি পিনে মোবাইলটো এনেই ক'লোঁ আৰু কেনেকুৱা পাইছে জনাব কমেণ্টত যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এনেকুৱা নতুন ভিডিঅ' চাই থাকিবলৈ কাষত থকা বেল আইকনটো টিপি দিব নতুন আমাৰ আপডেটসমূহ আহি থাকিব আজিলৈ ইমানতে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ